হেল্ল' গাইজ নমস্কাৰ। আজি আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আহি আছোঁ এখন বিশেষ বিয়ালৈ, আৰু আপোনালোকক দেখাই আছোঁ বিয়াখন। বলক আপোনালোককো লৈ যাওঁ। আৰু হয়তো এনেকুৱা বিয়া আগতে দেখিবলৈও পায় আপোনালোকে, কিন্তু মানে চাবলগীয়া বিয়া। চ' মই তালৈকে গৈ আছোঁ। চ' আপোনালোককো লৈ গৈছোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো যদি নতুনকৈ আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব জৰুৰ কৰিব। বিয়াখন আহি পাই গ'লোঁ, আৰু এইফালে দেখাই আছোঁ আপোনালোকৰ পৰা হোম পুৰি আছে, আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম যাতে এনেকুৱা বিয়া দেখিছে নাই সঁচাই গম পোৱা নাই। কিন্তু মই আজি আহিলোঁ ইয়াতে লখিমপুৰ ত্যাগ ক্ষেত্ৰত। বিয়া এইফালে আয়োজন চলি আছে, সকলোৱে সৌন্দৰ্যত ব্যস্ত হৈ আছে। চ' দেখাই আছে আপোনালোকক চাওক সকলো দৰা কইনাবিলাক। নমস্কাৰ কৰিব। মানুহ পুৰা মানুহে মানুহ, কাৰণ ৰাজহুৱা বিয়া চলি আছে ইয়াত যিহেতু। চ' সেইকাৰণে পুৰা মানুহ ভিৰ। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালে গোটেই এইফালে দৰা কইনা গোটেই বিয়া চলি আছে, সকলোৱে দেখি আছে। ধুনীয়া এটা পৰিৱেশ, আৰু ধুৱাই কাৰণ হোম কৰি আছে যিহেতু, সেইটো কাৰণে চ' ধোঁৱা ওলাই আছে ইয়াত। সকলো দৰা কইনা থিয় হওক, একো এটা হাতত খেল লৈ অগ্নি ত্যাগ কৰি নিজ নিজ আসন আপোনাক সেৱা কৰিব। স্মরন্তে সর্বকার্যেষু মাধব সর্বে শিব সমর্থ সাধিকে সর্বে তপ্তকে গৌরী নারায়ণে নমস্তুতে পরম ব্রহ্ম স্বরূপম সকল কর্ম কর্ময়া ঈশ্বরস্তমহং বন্দে